আমি প্ৰাৰ্থনা কৰি ঈশ্বৰক আমি ধন্যবাদ দিম। কিহেৰে পুজিম প্ৰভু, পবিত্ৰ সৰ্বশক্তিমান হে সৃষ্টিকৰ্তা ঈশ্বৰ, আজি যিমান পিতৃ মাতৃ ভাই ভনী চলাই আনিলা, সকলোকে তুমি আশীৰ্বাদ কৰিবা, সকলোকে পবিত্ৰ আত্মা দিবা। ইয়াত যিমানবিলাক ৰোগ ব্যাধি আছে, টিবি, কেঞ্চাৰ, মূৰ বিষ, পেট বিষ, হাত বিষ, ভৰি বিষ, জন্মই অন্ধ, ভুবা লেঙেৰা, আৰু যিসকল সতি সন্তান হোৱা নাই তেওঁলোককো তুমি আশীৰ্বাদ কৰিবা। আৰু যিবিলাক প্ৰভু খোৱা বোৱা ৰন্ধা বঢ়া, যি দাগ দাগীসকলে ৰন্ধা বঢ়া কৰিছে তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰিবা। আৰু প্ৰাৰ্থনা কৰিছোঁ গোটেই পৃথিৱীত থকা যিমান জাতি ভাষা মানুহ আছে, হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, ইছাই, মাৰোৱাৰী, দেশৱালী, বেংগলী, পঞ্জাবী, অসমীয়া, বঙালী, বড়ো, মিচিং, কছাৰী, মুছলমান, সকলো জাতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ পিতা। আৰু প্ৰাৰ্থনা কৰিছোঁ আমাৰ অসমখন যাতে সুখে শান্তিয়ে তুমি থাকিবৰ কাৰণে, প্ৰভু যেনেকৈ তুমি কৈছা নিশ্চয় মহাৰ পৰা এটি গজালি লাভ আৰু বাঘে চাগে একেলগতে শয়ন কৰিব। প্ৰভু আমাৰ প্ৰভুজী সকলো জাতি ভাষা একেলগতে কৰি আজি তুমি আমাৰ প্ৰেমৰ বাণী বিলাই হে প্ৰভু ধন্যবাদ দিছোঁ প্ৰভু, আমাৰ যে একেলগতে আজি বাঘে চাগে লগতে থকা নিচিনা কৰি সকলো জাতি ভাষা একে নকৰি দিলা প্ৰভু। হে প্ৰভু তুমি অহাৰ দিনলৈকে যেন আমাক এনেকৈ ৰাখিবা।
ইয়াৰ ধনী দুখীয়া সকলোকে একেলগতে মিলা প্ৰীতি কৰি ৰাখিবা প্ৰভু। কোনো যেন ধৰ্ম ভেদাভেদ নহয় আমি প্ৰভু একেলগতে মিলা প্ৰীতিকে ৰাখিবা প্ৰভু। তুমি আমাৰ আজি যি প্ৰেমৰ বাণী মিলাবলৈ দিছা প্ৰভু, আমাৰ সকলোকে এনেকৈ যাতে সকলো জাতি ভাষা ধৰ্ম লগত মিলা প্ৰীতিকে ৰাখিবা। অ' প্ৰভু যীশু, তুমি আমাক প্ৰেম কৰিলা প্ৰভু, আমাৰ চকু মুকলি কৰিলা প্ৰভু। এই জগতৰ ৰোগীস্থলী প্ৰাৰ্থনা ভৱনত কোনো জাতি ভেদাভেদ নোহোৱাকৈ কোচ নিজ বিচাৰ নকৰাকৈ সকলো প্ৰভু ৰিক্সা লালাপা আদি কৰি চুই পৰা ধুবি মুচি পৰা ঠাকুৰলৈকে আমাক একেলগতে ৰাখিবা প্ৰভু। কোনো যাতে প্ৰভু ইয়াত ভেদাভেদ নহয়, ইজনে সিজনৰ যেন প্ৰভু মৰম চেনেহ মিলাই দিব প্ৰভু। সকলোকে প্ৰভু তোমাৰ প্ৰেমৰ বাণীৰে সকলোকে বান্ধি ৰাখিবা। সৃষ্টিকৰ্তা যীশু প্ৰণাম কৰোঁ। হালেলুয়া।